লাংহিনৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত কাঁচা হাউচ নিৰ্মাণ কাৰ্যত সজাগতা সভা সম্পন্ন। কাৰ্বি আংলং জিলাৰ লাংহিন নগৰৰ ভিডিচি কাৰ্যালয়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত কাঁচা হাউচ নিৰ্মাণ কাৰ্যৰ লগত সংগতি ৰাখি এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। উক্ত সভাখনত 13 নং লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংছমেপি, চামেলাংছ আৰু হাওৰাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাঁচা গৃহ পোৱা যিসকল হিতাধিকাৰীয়ে চৰকাৰৰ আদেশ অনুসৰি গৃহসমূহ আবণ্টন পোৱা 3 মাহৰ সম্পূৰ্ণ কৰিব লাগিছিল, কিন্তু 3 মাহ উকলি যোৱাৰ পাছতো সম্পূৰ্ণ নোহোৱাৰ বাবে এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতে লাংহিন উন্নয়ন সমিতিৰ অধ্যক্ষ বীৰসিং টিমুগে যিসকল হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত যি কাঁচা গৃহ চৰকাৰৰ পৰা আবণ্টন পাইছিল, সেইবোৰ গৃহ মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। আজিৰ এই সভাখনিত উপস্থিত থাকে ক্ৰমে লাংহিন গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ বীৰসিং টিমুং, হিজেন দৈমাৰী, লেবেন বসুমতাৰীৰ লগতে 3টা উন্নয়ন খণ্ডৰ সমূহ হিতাধিকাৰীসকল উপস্থিত থাকে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট। আজি যোৱা 2011 চেঞ্চাছ হোৱাৰ পিছত মানে কাঁচা হাউচ বুলি আমাৰ আজি এটা চেঞ্চাছ দিছিলে। এই কাঁচা হাউচটো আমাৰ 13 নং লাংহিন সমষ্টি অন্তৰ্গত 3টা ব্লক আছে, লাংছমেপি আৰু চামেলাংছ আৰু হাওৰাঘাট। এই 3টা ব্লকত গোটেই মিলাই পেলাই 435 আমাৰ কাঁচা হাউচ চেংচন হৈছিল। তো এই চেংচন হোৱাটো আমাৰ চৰকাৰৰ গাইডলাইন মতে 3 মাহ ভিতৰত এই ঘৰটো কমপ্লিট হ'ব লাগে বুলি আমাৰ গাইডলাইন এটা আছে। এইমতে আমি বেনিফিচিয়াৰীসকলক নিজে নিজে কৰিব দিছোঁ। আমাৰ EM ছাৰে আমাৰ সুবিধা দিছে, গোটেইকেইটা মানে নিজে নিজে কৰিব দিছে। নিজে নিজে কৰিব দিয়াৰ পিছত এতিয়া আমাৰ সময়সীমাটো পাৰ হৈ গৈছে। আজি 5 মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে ঘৰটো আমি কমপ্লিশ্যন দিব পৰা নাই। তো ইয়াৰ কাৰণে মই গোটেইকেইটা যিমানকেইটা বেনিফিচিয়াৰী আছে 3টা ব্লক বেনিফিচিয়াৰীকো মাতি পেলাই আজি সেই কথাটো বুজাইছোঁ যে 10 তাৰিখ মাৰ্চ 10 তাৰিখলৈকে গোটেইকেইটা ঘৰটো সম্পূৰ্ণ হ'ব লাগিব বুলি আমি আজি ভিডিচি কমিটি হৈ মানে নিৰ্দেশ দিছোঁ। আমাৰ সময়সীমা বান্ধা হৈছে 10 তাৰিখলৈকে। বেনিফিচিয়াৰীসকলে আজি কৈছে যে 10 তাৰিখৰ ভিতৰত আমি কমপ্লিট কৰি দিম বুলি। তো তাতে মই আমাৰ ব্লক অফিচাৰসকলকো মই অনুৰোধ কৰিব বিচাৰিছোঁ যে